বন্ধু বান্ধৱীসকল দেখিছেনে মোৰ মাংসৰ কালাৰ। এয়া মই লোকেল মুৰ্গী মাংস বনাব ওলাইছোঁ। অলপ বেলেগ প্ৰচেছত বনাম। আজি কচু আৰু কেঁচা হালধিৰে বনাম। বাকী মই জিৰা, ধনিয়া, গোলমৰিচ, ডালচেনি, লং, ইলাচি, তেজপাত, জলকীয়া এইবিলাক মই ভাজি খুন্দি লৈছোঁ। আৰু বাকী উপকৰণখিনিও মই মিক্সিতে খুন্দি ল'লোঁ। এইখিনি আৰু মই লোকেল মুৰ্গী মাংসখিনি মই নাভাজোঁ, নভজাকৈ মই প্ৰেছাৰত দিছোঁ। কচু আৰু মুৰ্গীৰ মাংস, বিলাহী, নহৰু, পিঁয়াজ, কেঁচা জলকীয়াও দি দিলোঁ। আৰু যিখিনি মই উপকৰণ বটি লৈছিলোঁ সেইখিনিও মই তাত দি ধুনীয়াকৈ সেইখিনি পিচি সানি থৈ দিম। আৰু এইখিনি কিছু আধা ঘণ্টাৰ কাৰণে থৈ দিম। আৰু ইয়াত নিমখ হালধি দি দিছোঁ। মিঠাতেলো দিম, মিঠাতেলটো অলপ পিছত দি দিম। তো এইখিনি ধুনীয়াকৈ সানি মই কি কৰিলোঁ, মছলাখিনি যাতে মাংসৰ লগত মিলি যায় তাৰ কাৰণে মই এইখিনি আধা ঘণ্টা এনেকৈ ৰাখি ল'লোঁ, ৰাখি থৈ দিছোঁ। আৰু ইয়াত অকণমান গৰম মছলা দি দিলোঁ। গৰম মছলা দি ভালকৈ ধুনীয়াকৈ ইয়াত সানি ল'লোঁ। আৰু অকণমান এইবাৰ সৰিয়হৰ তেল দিম। আৰু সৰিয়হৰ তেলখিনি দি মই কি কৰিম, এইটো প্ৰেছাৰটো উঠাই দিম গেছত। আৰু 2টা চিটি মৰাৰ পিছত মই মাংসখিনি নমাই থৈ দিম। আৰু এয়া মাংস মোৰ কমপ্লিট হ'ল। এয়া চাওকচোন, ধুনীয়া কালাৰ হৈছে আৰু সোৱাদটোও বেলেগ হয়। খাই ভাল লাগে, এনেকৈ বেলেগ বেলেগ প্ৰচেছত ৰান্ধি খাই ভাল লাগে। আপোনালোকে কেতিয়াবা ৰান্ধিছেনে এনেকৈ?